আপুনি যদি এখন জিঅ' সিম ব্যৱহাৰ কৰে তেনেহলে আপুনি নিশ্চয় এটা IUC পেক ভৰাব লগাত পৰিছে আৰু সেই পেকটো হ'ব পাৰে 10 টকা 20 টকা 50 টকা আপুনি মানে যিমান টকাৰ ভৰাই সিমান টকাৰ আপুনি পেক ভৰাব পাৰে কিন্তু আপোনালোকে জানে যে জিঅ'ৰ যে আপুনি এই 10 টকা 20 টকা 50 টকা 100 টকা 500 টকা 1000 টকা লৈকে আছে এই ৰিচাৰ্জ বিলাক যদি আপুনি কৰে তেনেহলে আপুনি প্ৰতিটো ৰিচাৰ্জতে এটা ডাটা বেনিফিট পায় আৰু এই ডাটাটো আপুনি ক'ত পাব জানে নে আপুনি ডাইৰেক্ট নাপায় মানে এই ডাটাটো তো ক'ত পাব এই ডাটাটো আপুনি যদি 10 টকা ৰিচাৰ্জ কৰে তেনেহলে আপুনি 10 টকাতে 1 GB নেট পাব যদি আপুনি 20 টকা কৰে তেনেহলে আপুনি 20 টকাত 2 GB ডাটা পাব আপুনি যদি 50 টকা ৰিচাৰ্জ কৰে তেনেহলে 5 GB কৈ আপুনি ডাটা পাব তো ডাটা আপুনি পাই যাব কিন্তু এই ডাটাটো আপোনাৰ ষ্ট'ৰ হৈ থাকিব ক'ত হয়তো বহুতে নাজানিব পাৰে তো এইটো ভিডিঅ'ত মই আপোনালোকক এইখিনি ক'বলৈ চেষ্টা কৰিম যে আপুনি যে জিঅ'ৰ IUC পেক ভৰাব এই পেকত যি ডাটা পাব আপুনি এই ডাটাবিলাক আপুনি ক'ত পাব কেনেকৈ আপুনি ৰিডিম কৰিব পাৰিব তো তাৰ কাৰণে এই সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক যদি ভিডিঅ'টো ভাল লাগে সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ এই নতুন চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰি দিব তো আপুনি যদি জিঅ'ত 10 টকা এটা ৰিচাৰ্জ কৰিছে তেনেহলে আপুনি সেই যি 1 GB ডাটা পাইছে এই ডাটাটো আপুনি ৰিডিম কৰিবৰ বাবে আপোনাৰ যি মাই জিঅ' এপ আছে এই মাই জিঅ' এপটো সিম্পলি খুলি ল'ব লাগিব আৰু খুলি লোৱাৰ পিছত আপুনি যি ওপৰত কৰ্নাৰত তিনিটা বাৰ আছে এই তিনিটা বাৰত ক্লিক কৰাত দেখা পাব মাই ভাউচাৰ আৰু মাই ভাউচাৰত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনাৰ অপচন আহিব ৰিডিম বুলি আৰু তাত আপোনাৰ কোৱান্টিটিটো দিয়া থাকিব আপোনাৰ কেইখন 1 GB ভাউচাৰ আছে বা কি আছে তো তেতিয়া যদি আপুনি ৰিডিমত ক্লিক কৰে তেতিয়া আপুনি আপোনাৰ যি 1 GB ডাটা আছে সেই 1 GB ডাটাটো আপোনাৰ জিঅ' সিমত পাই যাব আৰু তেতিয়াহে আপুনি ইউজ কৰিব পাৰিব আপোনাৰ এই 1 GB ডাটাটো আৰু আপুনি যদি 20 টকা ভৰাই তেনেহলে সেম 2 GB ডাটা পাব আৰু আপুনি যদি 100 টকা ৰিচাৰ্জ কৰে তেনেহলে আপুনি 10 GB কৈ ডাটা পাব আৰু আপুনি যদি 1000 টকা ৰিচাৰ্জ কৰে তেনেহলে আপুনি 100 GB ডাটা পাব কাৰণ আগত 11 টকাত দিছিল 400 MB আৰু এতিয়া আপুনি 10 টকাতে পাই আছে 1 GB তো আপুনি যদি ৰিচাৰ্জ কৰিছে আৰু ডাটাটো যদি আপুনি লাভ কৰিব পৰা নাই তেনেহলে মই কোৱা ধৰণে মাই জিঅ'টো ওপেন কৰক আৰু আপুনি সেই ডাটাটো ৰিডিম কৰি লওক আৰু জিঅ'ৰ এই 1 GB নেট বা আপুনি যিমান পেক ভৰাইছে সেই পেকৰ লাভ উঠাওক তো এইটো ভিডিঅ'ত এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় যে তেওঁলোকে কেনেকৈ ৰিডিম কৰিব পাৰে তেওঁলোকৰ এই ডাটাটো তো ভিডিঅ'টো ভাল লাগিছে যদি যিমান পাৰে সিমান লাইকো কৰি দি দিব আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল বাই বাই